हेलो बंधुসকল আপোনাৰ যদি ইনষ্টাগ্ৰাম আছে আৰু আপুনি যদি ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ' ডাউনলোড কৰিব নোৱাৰে তেন্তে আজি মই ডাউনলোড কেনেকৈ কৰিব পাৰিম সেইটো শিকাই দিওঁ বলক ভিডিঅ'টোলৈ প্ৰথমে আপুনি ইনষ্টাগ্ৰাম এপছত গৈ ক্লিক কৰক ইনষ্টাগ্ৰাম এপছত গৈ ক্লিক কৰাৰ পিছত চাওক এই ভিডিঅ'টো এতিয়া এই ভিডিঅ'টো আমি কেনেকৈ ডাউনলোড কৰিম ডাউনলোড কৰিব হলে চাওক সাইটত এই দিশা পটনানি লিখা সাইটত তিনটা ডট আছে তিনটা ডটত ক্লিক কৰাৰ পিছত আপোনাৰ কপি লিংক ক্লিক কৰক লিংকটো কপি কৰাৰ পিছত এতিয়া আপোনাৰ মোবাইলত বিডমেট এপছটো ডাউনলোড কৰক বিডমেট মই প্ৰথমে কৈ থৈ কৈছোঁ এইটো এপ চাওক বিডমেট এপছটো ডাউনলোড কৰাৰ পিছত এই চাৰ্জ বটমত এই কপি যোনটো কৰিছিল ইনষ্টাগ্ৰামৰ পৰা সেইটো পেষ্ট কৰি দিয়ক পেষ্ট কৰাৰ পিছত চাৰ্চ কৰি দিয়ক চাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকৈ ওলাব তেতিয়া এইটো অভিনয় কৰি দিয়ক তাৰপিছত এইটো ৰঙা কাৰ্ড দেখা আছে তলত সেই ৰঙা কাৰ্ডত ক্লিক কৰাৰ পিছত এইটো চাওক ডাউনলোড বুলি আহে এই ডাউনলোড বুলি আহে এই ডাউনলোডত ক্লিক কৰি দিয়ক তাৰপিছত আপোনাৰ চাওক এই ডাউনলোড হৈ আছে এতিয়া মই এই ভিডিঅ'টো মই মোৰ গ্যালাৰীত দেখাই দিম এইটো চাওক গ্যালাৰীত Like I really want one boyfriend, but if God is going to give me দেখা four পাইছে or গ্যালাৰীত এই four ভিডিঅ'টো or like I সো আপোনালোক যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ